ৰ'ব খানা বনোৱা ভিডিঅ'ৰ কাৰণে আকৌ নোচোৱাকৈ নাথাকিব। আজি আকৌ লৈ আহিছোঁ গাহৰি বনোৱা ভিডিঅ' এটা। এইফালে আকৌ এতিয়া গাহৰি বুলি ক'লে সকলোৰে মনত এটাই প্ৰশ্ন নহয় যে বেমাৰী গাহৰি নেকি? নাই নাই, তেনেকুৱা একো নহয়। আজি বৰ্তাহঁতক ভাল গাহৰি এটা কাটিছিলে, সেইটো কাৰণে বহুত দিন গাহৰি খোৱা নাই, বেমাৰ হৈছে বুলি, সেইকাৰণে অকণমান লৈ আহিলোঁ। এইফালে আকৌ কথা কৈ থাকোঁতে পাহৰিছিলোঁ নহয়, আদা নহৰু পেষ্ট আৰু হালধি দি ধুনীয়াকৈ পিঁয়াজখিনি ভাজি আছোঁ। মই আকৌ ৰং নুঠালৈকে হালধি দি থকা ভিতৰত দেই। এইফালে আকৌ যদিও ভাল গাহৰি অকণমান বইল কৰি লৈছোঁ। এইফালে কাঠ মাংস আনিছোঁ, দেখিছেনে বাৰু? তেলি মাংস খুব কম আছে, যিহেতু আমি কাঠ মাংস খাইহে ভাল পাওঁ, তেলি নাখাওঁৱেই বুলি ক'ব পাৰি। এইফালে আকৌ মাংসখিনি দি দিলোঁ, দি পেলাই মাংসখিনি কোৱাটো ভুলেই হৈছে, মাংসকণ দি দিলোঁ আৰু অকণমানহে। এইফালে ধুনীয়াকৈ ভাজি আছোঁ, তেল ওলাইছে দেখিছেনে, ৰং উঠিছে। এইফালে আকৌ আলু দি দিছোঁ দেই, মাত্ৰ 2টা আলু দিছোঁ, যিহেতু অকণমান গ্ৰেভি টাইপ বনাম সেইটো কাৰণে আলু দি দিছোঁ। আলু দি পেলাই ভাজি থাকিম আৰু ধুনীয়াকৈ ৰং নুঠালৈকে। ৰংটো নুঠালৈকে আকৌ ভালেই নালাগে ন। ইয়াত দেখিছেনে কি ধুনীয়া ৰং উঠিছে। এইফালে আকৌ একদম আলু সিজু সিজু হৈছে, তাতে আকৌ বিলাহী দি দিছোঁ। বিলাহী দি এতিয়া ভাজি থাকিম বিলাহীখিনি নিসিজালৈকে, তাৰপিছতহে আকৌ হ'ব। এইফালে দেখিছেনে বিলাহী ধুনীয়াকৈ সিজি গ'লে, একদম মানে গাহৰি আমাৰ ৰেডি হৈ গ'লে, খাবহে লাগে আৰু এতিয়া কেনেকুৱা হৈছে জনাব দেই। ঠিক আছে আজিলৈ, বাই বাই। এইফালে আকৌ মাছো আছে।